ডেলিভাৰী ব্লগ মই এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? ভালে চাগিলে? মানে বহুত দিন মানে ভিডিঅ' দিয়া নাই, মোৰ মানে ষ্টৰিজ মানে ফুল হৈ গৈছিলে, সেইকাৰণে মানে ভিডিঅ' দিব পৰা নাছিলোঁ। মানে পাহাৰত যে ইমান দিন মানে কষ্ট মানে 2 মাহ কাম কৰিছোঁ, 2 মাহ 20 দিনমান কাম কৰিছিলোঁ, মানে পইচাটো মানে নাপালোঁ। 30 মান পাম বুলি ভাবিছিলোঁ, 30 মান মানে বিল হৈছিলেগৈ। মানে মানুহটোৱে মানে দালাল মাৰি দিলে, মানে পইচাটো ক্লিয়াৰকৈ নিদিলে। বিহু খাবলৈ মানে 7,000 মান দিছে পইচা, মানে ঘৰলৈতো নচলিলে, ঘৰলৈ নহ'লে মানে ইমান 3 মান পাৰ মানে ঘৰটো অলপ বনাম বুলি দিলোঁ। মানে ভাইটি মানে ক্লাছ 9লৈ পাইছে ভাইটি, মানে কি এটা দিম বুলি দিছোঁ, চাইকেল এখন দিম বুলি দিছোঁ। পইচাটো নাপালোঁ বাৰু। এতিয়া মানে গাঁৱতে মানে ফল্টিং কাম কৰি আছোঁ, মানে পকা কামো কৰি আছোঁ। মানে 350-400কৈ পইচা পাই আছোঁ বাৰু, 350 ইমানকৈ পাই আছোঁ। ঘৰটো চলিছে, মানে ঘৰটো অলপ বনাবলৈ আছে, মানে বাঁহ চাহবোৰ অলপ কিনিছোঁ। মানে 1 কুইণ্টেল ৰ'দত মানে 6,000 পইচা লাগে, 6,000 পইচা কৰিবলে মানে অলপ টাইম লাগিব। লাহে লাহে কৰি আছোঁ, মানে আজি বতৰটো বেয়া কাৰণে মানে কামলৈ নগ'লোঁ। আজিলৈ বাই মানে